hello YouTube and welcome back to a new video. So আজি new video start কৰিছো গাড়ী ভিতৰৰ পৰা তো আজি হৈছে 14 January 2021 তো আজি বিহু হয় তো before starting this video I want to wish everyone happy মাঘ বিহু enjoy this বিহু আৰু এটো বিহু হৈছে ভোগৰ বিহু তো বঢ়িয়াকৈ enjoy কৰা ভালকে খোৱা আৰু মেজি জুইত যেন সবৰে দুখ বেদনা সব দূৰ হয় তাৰে কামনা ৰাখিলো আৰু এই কামনাৰে এই ভিডিওটো আজি স্টাৰ্ট কৰিছো তো আৰু এই যে মাঘ বিহুটো একদম স্পেশাল হৈ যায় একচুয়ালি আমুৰ কাৰণে কাৰণ বিহুটো বিহুৰ কাৰণেটো ফুটিটো আছে তাৰ উপৰিও 14 জানুৱাৰী শ্বেতাৰ বাৰ্থডে তো জনে মোক এই চেনেলটো ফলো কৰা তোমালোকে জানা শ্বেতা কোনে শ্বেতা ইজ মাই ওয়াইফ আৰু তাই বাৰ্থডে হয় তো সেইকাৰণে মানে সুপাৰ মানে একদম এনজয়মেন্ট হৈ যায় আৰু কাৰণ 13 তাৰিখে মানে বিহুৰ আগদিনাখন উৰুকাটো আমি পুৰা দেৰি লৈকে পাৰ্টি কৰো হা আৰু তাৰ ওপৰত আকৌ 14 তাৰিখে আৰু ৰাতি আমি ধৰা মানে তাই উইশ কৰো বাৰ্থডে হৈ যায় তো তাৰ ফুটিটো আছে আৰু আকৌ আজি তামাম ফুটি এনেও বিহু তাৰ ওপৰত তাই বাৰ্থডে তামাম এনজয়মেন্ট তো এতিয়া বৰ্তমান গৈ আছো মই বঙাইগাঁৱত এটা টাউনশ্বিপতে আছো টাউনশ্বিপৰ ভিতৰতে আছো আৰু এতিয়া জাস্ট উলাম টাউনশ্বিপৰ পৰা আৰু এতিয়া আমি গৈ আছো কিউকি বেলুন সেলুন কিনিম মায়ে ধুনিয়া কেক বনাইছে তাই কাৰণে ধুনিয়া কেক তো কেকো কাটিম আৰু এতিয়া বৰ্তমান গৈ আছো মাৰ্কেটত বেলুন কিনিম কিবা ডেকোৰেশন কৰিম হেপি বাৰ্থডে থকা বেলুন যে আজিকালি পায় এই বেলুনটো বিচাৰি বঙাইগাঁৱত তো কি পৰ্যন্ত ভিডিও বেছি লম্বা নকৰো সৰু এটা শৰ্ট ভিডিও আৰু বঙাইগাঁও যোনখন টাউন হৈছে একচুয়ালি বহুত ডেভেলপ হৈছে মই যেতিয়া ইয়াত প্ৰথমবাৰ আহিছিলো 2013 চনত তেতিয়া মানে এই মাজত দেখিছে ডিভাইডাৰটো এটো নাছিলে অকল সিঙ্গল লেন ৰোড আছিলে আৰু মানে যতে ততে পাৰ্কিং কৰে যতে ওভাৰটেক কৰে বহুত এক্সিডেন্টস হৈছিলে মানে একদম অৱস্থা বেয়া কিন্তু এতিয়া এই মাজত ডিভাইডাৰটো দিয়া কাৰণে মানে মজা হৈ গল তো এটলিষ্ট বহুত ঠেক হয় একচুয়ালি এটা লেনো কিন্তু ষ্টিল ঠিকে আছে কাৰণ এক্সিডেন্টটো মানে নোহোৱাটো ডেট ইজ মোৰ ইম্পৰ্টেন্ট কাৰোবাৰ যদি শ্লো হৈছে এইটো হৈ যাব কম্প্ৰমাইজ কিন্তু এক্সিডেন্ট আৰু লাইফ এটো বেছি ইম্পৰ্টেন্ট হয় সেফটি ইজ মোৰ ইম্পৰ্টেন্ট তো সেইকাৰণে মানে এইটো মাজত ডিভাইডাৰটো বহুত ভাল হৈছে তো সো আজি একচুয়ালি বন্ধ কাৰণে একদম ভিৰ কমটি নহলে এই ৰাস্তাটোত মানে এইটো সময়ত আহিব নোৱাৰে ইমান ভিৰ সো গাইজ ৰখিলো এতিয়া অলপ দেৰি ইয়াত আৰু এটা বস্তু ললো এইটো চোৱা দেখাও তোমালোকক এটা বস্তু আছে এইটো চোৱা লোৱাৰ আসাম হস্পিটেলৰ পৰা উলিয়ালো এইটো হৈছে আৰটিপিসিআৰ টেষ্ট আৰু চোৱা ইয়াত লিখা আছে কোভিড-19 নট ডিটেক্টেড তামাম তো এইটো দেখুৱা মতলব এইটো নহয় যে মই ক'ত ফুৰিব যাম এইটো বেলেগ এটা কাৰণ আছে এইটো মই পিছৰ ভিডিঅ'বিলাকত কম তোমালোকক কেলে মই আৰটিপিসিআৰ কোভিড টেষ্ট কৰিলো আৰু এইটো নেগেটিভ হ'ল তো এইবিলাক কথা পিছত কম তো এতিয়া ভিডিঅ'টো কন্টিনিউ কৰো এতিয়া কিনিম বেলুন আৰু এই মাত্ৰ ফোন কৰিলে শ্বেতাৰ ভন্টি আৰু ভাইটি তাহাঁতৰ কাৰণেও মানে এটা কেক ল'ব লাগে তাহাঁতৰ পৰা মানে তাহাঁতৰ ফালৰ পৰাও এটা কেক ল'ব লাগে তো এটা কেক কিনিম তো যাওঁ এতিয়া ইয়াত আছে ফুড প্লাজা বুলি এখন বহুত ধুনীয়া মানে এখন কি ক'ম আৰু হোটেল আছে তো তাত ধুনীয়া কেক পায় অলৰেডি বনোৱা কেকে পায় মানে তাত খালি আইচিং কৰি দিয়ে নামটো তো এটা কেক ল'ম তাৰপিছত আমি ল'ম বেলুন তো চাই থকা ভিডিঅ'টো বেছি লম্বা নকৰোঁ তামাম আৰু কোভিড নেগেটিভ ফটো মানে কোভিড টেষ্ট কৰিলোঁ আৰটিপিসিআৰ ফৰ দ্য ফাৰ্ষ্ট টাইম আৰু নেগেটিভ আহিছে তামাম ফুটি লাগিছে মোক তো বহুত ভয় লাগি আছিলে যে কোভিড টেষ্ট কৰিলে চাগে পজিটিভে ওলাব নেকি ঠিকনা নাই তো সেনেকুৱা কথা নহয় একচুৱেলি তো আজিকালি বহুত নেগেটিভে ওলায় তো মানে মই ভয় খাই আছিলোঁ কাৰণ এতিয়া অসমৰ বাহিৰত য'তেই মানে ফুৰিব যোৱা কোভিড নেগেটিভ লাগে তো সেইকাৰণে মানে মই ভয় খাই আছিলোঁ যে ফুৰিব যাওঁ নাযাওঁ যদি যাওঁ আকৌ কোভিড নেগেটিভ আকৌ আমাৰ অফিচত যেনেকৈ মই চাকৰি কৰোঁ মোৰ অফিচতো এটা নিয়ম আছে কি মানে তুমি যদি অসমৰ বাহিৰত যোৱা আৰু যেতিয়া তুমি অফিচত আকৌ ঘূৰি আহি জইন কৰিবা দেন এগেইন ইউ নিড ডেট নেগেটিভ কোভিড ৰিপৰ্ট তো সেইটো এটা মানে লেঠা আৰু বাই চান্স যদি তুমি ফুৰিব গ'লা আকৌ পজিটিভ হৈ যদি মানে উভতি আহা দেন এগেইন যদি জইন কৰাৰ আগতে পজিটিভ ওলাই যায় তোমাৰ আকৌ ছুটি গ'ল তুমি আকৌ 10-15 দিন থাকিব লাগিব তো মানে আননেচেচাৰী মোৰ ছুটিবিলাক যাব সেইটো ভয়টো মই একচুৱেলি ট্ৰেভেল প্লেনছবিলাক কৰিব পৰা নাই কিন্তু ঠিক আছে এইটো কোভিড টেষ্ট কৰি যোনটো নেগেটিভ হৈ পেলাই যোনটো মানে কনফিডেঞ্চ আছে ভাল লাগিছে মানে কি ক'ম আৰু তো এনিৱে তো ভিডিঅ'টো কণ্টিনিউ কৰিম এতিয়া বেলুন চেলুন কিনিম বেছি লম্বা নকৰোঁ কাৰণ এই ভিডিঅ'টোতে মই চেলিব্ৰেশ্যনছখিনিও ৰাখাম যোনখিনি আমি ডেক'ৰেট কৰি পেলাই চেলিব্ৰেট কৰিম সেইকাৰণে বেছি লম্বা নকৰোঁ নহ'লে বৰিং হৈ যাব তো কি পৰ্যন্ত ভিডিঅ' লাইক কৰি দিয়া লাইক 2 hours later সো গাইজ আনিলোঁ আমি বেলুন তোমালোকক বেলুনকেইটা দেখাই লওঁ এইটো বেলুন আনিছোঁ হেপী বাৰ্থডে লিখা বেলুন আৰু এইবিলাক নৰ্মেল বেলুন এইবিলাক বেলুনবিলাক ফুলাম আৰু ফ্ৰণ্ট ৰুমত সজাম তাৰপিছত তোমালোকক দেখাম দেন কেক কাটিম কিপ ৱাচিং দ্য ভিডিঅ' তো গাইজ চোৱা এইবিলাক লেটাৰ্ছবিলাক মই ফুলাই আছোঁ আৰু এইটো এতিয়া ফুলাম এইটো এ হয় আৰু বহুতবিলাক ফুলালোঁ এইফালে দেখাই দিব চোৱা আৰু এইবিলাক এতিয়া
লগাম আৰু এইটো খুলাম চোৱা So guys, সোয়া ডেকোরেশন রেডি আৰু যে অথনি তোমাক দেখাইছিলো বেলুন আনিছিলো ইয়াৰ বেলুন লগালো হ্যাপি বাৰ্থডে বেলুন আৰু ইফালে বেলুনো লগালো আৰু এইগিটা কেক এইটো একদম মায়ে বনাইছে হোমমেড একদম আল্টিমেট হৈছে অলপ ওচৰৰ পৰা দেখাই দিও তোমালোকক আৰু এইটো আনিছো বঙাইগাঁৱৰ পৰা একচুয়ালি এৰ ভাইটি আৰু ভন্টিয়ে দিছে আৰু তাই ঘৰৰ পৰা মজা লাগিছে আৰু সোয়া এইগিটা লাইট লগাইছো এলইডি আৰু এইগিটা এলইডি লাইট একচুয়ালি হয় মানে পাৱাৰ বেংকৰ পৰা চলে মজা লাগিছে আৰু ইয়াতো লাইট লগাইছো আৰু সোয়া কেনেকুৱা লাগিছে গাইস কমেন্ট কৰি জনাবা আৰু ইয়াত এটা পাৱাৰ বেংক লগাইছো তো এইগিটা এলইডি মই অৰ্ডাৰ কৰিছিলো ফ্লিপকাৰ্টৰ পৰা তামাম আৰু এতিয়া কেক কাটিম ৰেডি হ্যাপি বাৰ্থডে টু ইউ হ্যাপি বাৰ্থডে টু ইউ হ্যাপি বাৰ্থডে ডিয়ার সুইলা হ্যাপি বাৰ্থডে টু ইউ দুটা একেবারে God bless you. God bless you. Happy birthday, dear sweet. Happy birthday to you. Marco. So guys, tamam photo marilu, photo shoot korilu aru cake ekdom yummy cake etu bahir ba kinisilu etu yummy aru ghor banatu to ultimate hoy mane bahut dhuniya to with that said we'll end this video here bhal lagile birthday celebrate korilu ki boria to keno lagile bhal lagile to ako ebar kori disu happy birthday ako log pam next video till then take care bye bye